সকল আপোনালোকক ধন্যবাদ দিছো আৰু আপোনালোকৰ আগত অলৰেডি চিনাকি কৰি দিছে আৰু আমি কিছু কথা আপোনালোকক জনাবৰ কাৰণে আপোনালোকক ইয়ালৈ মাতিছে। এবাৰ আজি প্ৰেছ মিটটো মই তিনিটা বিষয়ে ৰাহুল গান্ধী, মাল্লিকা খাৰ্গে আৰু যিমানটো নেশ্যনেল লিডাৰ আছে, লগতে আমাৰ যিমানটো APC লিডাৰ আছে, তেখেতৰ আগত তিনিটা কথা মই দাঙি ধৰিছো আৰু both AICC and APC আমাৰ লিডাৰসকলক ধন্যবাদ দিছো যে এই সুযোগ আৰু এই সুবিধা আমাৰ তিনিটা হিল ডিষ্ট্ৰিক্টৰ লৈ যে ক'বৰ কাৰণে সুবিধা দিয়াৰ বাবে। তাত প্ৰথমে ফাৰ্ষ্ট পাৰ্চন তাত ক'বলৈ যদি সুবিধা দিছে মোকে দিছে। মইতো এনেকুৱা পাম বুলি আশাও কৰা নাছিলে, কিন্তু মোক দিছে। সেইটো কাৰণে আই এম চ' গ্ৰেটফুল ফৰ আৱাৰ লিডাৰ্ছ। মই তিনিটা কথা দাঙি ধৰিছো তাত। একটাটো হয় আটাইতকৈ যিটো আমাৰ কাৰাপশ্যনৰ বিষয়, মই সেইটো কৈছো। আপোনালোকে দেখিছে নেকি, মই ফটো দাঙি ধৰিছো। তাৰপিছত একটাটো আমাৰ যিটো মাটিকেইটা গোটেই যিটো কৰ্পৰেট সকলক দি দিছে, এই কথা তাত দাঙি ধৰিছো। ইয়াৰ পিছত একটাটো আৰ্টিকেল 244A। মই প্ৰথমে কম যে আৰ্টিকেল 244A কথা মই কৈছো যে আমাৰ মেনিফেষ্টত 2021 তাতো আছে। তাৰপিছত গৌৰৱ গগৈ এই 244A কথাটো গৌৰৱ গগৈ নাহা আগত 2021 ইলেকশ্যনো আমাৰ অলৰেডি কিন্তু আমাৰ LOP ৰাহুল গান্ধীও অলৰেডি কৈছে, তাত অডিঅ' ক্লিপ ভিডিঅ' ক্লিপো আছে যে 244A কথাটো বহুত গুৰুত্বভাৱে চিন্তা কৰিব। আৰু ইয়াৰ পিছত সেইদিনা যেতিয়া গৌৰৱ গগৈ কাৰ্বি আংলং নুমলীগড়ৰ পৰা ইয়াত ডিফু একদিন থাকি তাৰপিছতে নেক্সট ডে যেতিয়া পাৰুখাত গৈছে, এইকেইটা কৈ গৈছে যে 244A আৰু 6 ৰুলৰ কথাটো সেইটো পুৰা প্ৰায়ৰিটি দিব। ইয়াৰ পিছত আমি যিটো দেখিছো ইয়াত ৰিয়েকশ্যনটো বহুত বেলেগ। BJP সেইটো কৈ দিয়াৰ লগে লগে BJP কেইটা এনেকুৱা ভয় খাইছে। আপোনালোকেতো দেখিছে, লগে লগে 244A কথা আলোচনা কৰিবৰ বাবে গুৱাহাটীত চব মাতি পঠাইছে। নানা ধৰণৰ মানুহ কি সিহঁতি নিজেই বনোৱা অৰ্গেনাইজেশ্যন কেইটা লৈ নম্বৰটো আছে অৰ্গেনাইজেশ্যন, নাম মাত্ৰ, কিন্তু মানুহ আছে নাই সেইটো আপোনালোকেও ধৰিব পাৰিব। আমিতো ধৰিব পাৰিছো। এইটো চব তুলিৰাম ৰহাঙে সেইটো সুজোৱা অৰ্গেনাইজেশ্যন হয়। যিকেইটা চিগনেটৰী আছিলে সিহঁতিতো আপত্তি কৰিছে। আমিতো ভিডিঅ'ত পাইছো না, আপোনালোকৰ আমি ভিডিঅ' দেখিছো। সিহঁতিতো যে আমাকতো সুবিধা দিয়াই নাই, সোমোৱাবও দিয়া নাই, আমাক কাউণ্ট কৰাই নাই বুলি কৈছে। যিসকলে ক'ব আচলতে প্ৰকাশ কৰিব পাব লাগিছিলে সিহঁতি প্ৰকাশ কৰিব পৰা নাই। সেইটো কাৰণে যে ইয়াত এতিয়াতো টুক হিচাপে ইলেকশ্যন হিচাপে কাৰণে সিহঁতি কি কৰিলে, ভাবিছে যে তাত আলোচনাত মাতিছে। ইয়াৰ পিছত কি কৈছে যে আমি এইটো দিল্লীতো আলোচনাৰ কাৰণে আমি ঠিক কৰিম টকছৰ কাৰণে বুলি কৈছে। সেইটো কাৰণে কাৰ্বি আংলং ৰাইজে বুৰ্বক নহয়। BJPয়ে এইটো পলিচিও নাই আৰু সেইটো কোনো পধ্যে নকৰে। কৰা কথাটো বাদ দে, সিহঁতি গোটেই আমাৰ মাটি বাৰী বিক্ৰী কৰাতে ব্যস্ত। এইটো পিছত আকৌ আহিব। ইয়াৰ পিছত লেণ্ডৰ কথা। লেণ্ডটো ইয়াতে কি হৈছে, মই অথনিৰ পৰা কৈছে আৰ্টিকেল 244 BJPক কোনো পধ্যে দিব নোৱাৰে আৰু নিদিবৰ কাৰণে আমাক যিটো মাটি কেইটা যিমানটো আছে, আমি আৰু যিটো হিচাপ আছে দেই তথ্য সহকাৰে যিটো আছে, আদানীক যি দিছে 18,000 বিঘা। ইয়াৰ পিছত যিটো কিবা আপোনাৰ নেপিয়াৰ কাল্টিভেশ্যনৰ কাৰণে আম্বানীক যি দিব 13,000 বিঘা, সেইটোতো হিচাপত আছে, কিন্তু আজিলৈকে হিচাপ নিদিয়াটো ক'ত? ONGCৰ হিচাপ দিয়া নাই। ইয়াৰ পিছত যিটো পাম কাল্টিভেশ্যনৰ কাৰণে কিমান হ'ব সেইটোতো আমাক হিচাপ দিয়া নাই।
কিন্তু মাটি যে দিব সেইবিলাকৰ কাৰণে সেইটোতো আছে তো মই এইটোৱে ক'ব বিচাৰো কাৰ্বি আংলং ৰাইজৰ কাৰণে একটামান জাগাত 20-30-50 বিঘা মাটি দিয়াটো ফেক্টৰী বনাবৰ কাৰণে আমাৰ আপত্তি নাই কিন্তু কাৰ্বি আংলঙৰ যিটো ট্ৰাইবেল মাটি লৈ এই ট্ৰাইবেল কিটা মালিক হৈ তাত যে আপোনালোকে সব মাটি খেতি কৰিবৰ কাৰণে ট্ৰাইবেল সকলৰ মাটি যে কৰ্পোৰেটছ কাৰণে দি আমাৰ ট্ৰাইবেল মানুহসকলক যে তাত লেবাৰ বনাব সেইটো কোনো পধ্যে আমি কংগ্ৰেছ পাৰ্টি হিচাপে আমি এনি টাইম আমি এইটো আপত্তি কৰি থাকিম মই কৈছো এইটো কাৰাপ হয় একদিন কাৰ্বি আংলং বিক্ৰী কৰি দিব সেইটো কাৰণে মই তোৰ লগত ইএম নকৰো বুলি মই কৈছো আৰু যদি মোৰ সাক্ষী আছে ৰতন ইংতিয়া চুহি মাৰা তো আজি মোক দেখা যে তোৰ কাৰণে যে ইএম হ'ব লাগে দুৰাম হাঙে সিএম হ'ব লাগে তাত যদি মোৰ কোড বা চুহি আছে ইউ show it to the public from the very first day I have rejected because I understood that you will be a very corrupt person আজি হয়তো হল কাৰ্বি আংলং ৰাইজৰ কাৰণে যি ধৰণত আগুৱাই লৈ যাব লাগে এইটো কৰা নাই এটা আপোনাৰ কথা আমি প্ৰত্যেকটো ডিপাৰ্টমেন্টত আমি এতিয়া পাৰ্টি হিচাপে লৈছে your case will be taken up in a deputy commissioner level in a governor level আমি আপোনাৰ কেছটো আপোনাৰ প্ৰেসিডেন্ট লোকেও লৈ যাম ইয়াৰ পিছত যদি আপুনি ভালকে চিন্তা নকৰে আপোনাৰ কেছটো আমি ইডি সিবিআই লোকে আমি কাগজ কেটা দিম so there is still time to rectify yourself or else already our national leader কৈছে those corrupt person will surely be behind bars আমি কোৱা কথা নহয় we believe in our leaders we trust in the honesty of our leaders Rahul Gandhi everything that he has spoken today until today those things has been exactly right farmers bill কথা কক হেতু উদাৰাব লাগে ৰিভক কৰিব লাগে ৰিভক কৰিলে ফাইনালি আপোনালোকে ইয়াৰ পিছত আপোনালোকে সব যেটো এই কাৰ কথা কৈছে হেতুটো হয়তো হৈ পেলাইছে everything that has spoken has come to be true এটো কাৰণে ৰাহুল গান্ধী যেটো কৈছে ইয়াত আৰু আমাৰ অহমত আমাৰ প্ৰেসিডেন্ট গৌৰৱ গগৈ আছে যে অলৰেডি কৈছে যে জেলৰ ভিতৰ যাব আমিও নিবিচাৰো যে তুলিৰাম ৰহাং জেল যোৱাটো and we are not against any person who develop and who build houses multi-million কথাটো বাদ দে কিমান পাৰে ঘৰ বনা farm বনা কিবা বনা we are not against anyone development and progress but we will fight if you are doing and extorting public resources money through a corrupt way কিন্তু আমি যদি আপুনি বেয়া ধৰণৰ কৰাপশন কৰি আপুনি যদি পাব্লিকৰ পইচা ৰাইজৰ ডেভেলপমেন্টৰ পইচা যদি খাইছে আমি নিশ্চয় ফাইট কৰিম আৰু মই আমাৰ বিজেপি স্পোক পাৰসন সকলক কৈছো খালি চামচাগিৰি কৰি আপোনালোকে একো তথ্য নাই ইমান কৰাপশন ৰাইজে দেখা পিছত একো কৰাপশন কৰা নাই বুলি তুলিৰামৰ প্ৰটেকচন কাৰণে আপোনালোকে আহিব নালাগে প্ৰেছ মিট দিম বুলি কয় নামধাৰী প্ৰেছ মিট দিব নালাগে আমি হেবিলাকৰ কাৰণে আমি টাইমো দিব মন না যায় we don't like to reply all this ইয়াত হা পিছত গৌৰৱ গগৈ আমাৰ প্ৰেসিডেন্ট ডাঙৰীয়াৰ কথা আমাৰ ডিপুটি এলপি কথা ঘৰত আগত গৈ ফটো লৈছে আমাৰ কাৰ্বি মানুহৰ কাৰণে লাভ দিবৰ কাৰণে হি কৰা নাই হিটো মাত্ৰ একটা নমুনা as an example যেটা দিল্লীত আমাৰ যেটো দিল্লী চিফ মিনিষ্টাৰ অৰবিন্দ কেজৰিৱালে যেটা তাত ঘৰ বনাইছে অফিচিয়েল ৰেসিডেন্ট বিজেপি গিটাই কৈছে মহল বনাই আছে অৰবিন্দ কেজৰিৱালে চেন্ডেল পিৰি সাধাৰণ হিচাপে ৰাখিব খুজাত এটা ৰাজা নিচিনা থাকিব বুলি সেই উদাহৰণটো দিবৰ কাৰণে তাত গৈ খাৰা হৈছে আৰু কিয় খাৰা হৈছে অৰবিন্দ কেজৰিৱালৰ কাৰণে ইমান যে ব্লেম দিছে কিন্তু ইয়াত যে ইমান ডাঙৰ মহল
তাত দিল্লীৰ পৰাও বিস্তৃত ডাঙৰ ঘৰ ইয়াত বনাই আছে, কিন্তু ইয়াতে নিমাত বিজেপিক সেইটো উদাহৰণ কাৰণেই দিছে।